8 ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ ভেটেনেৰী গ্ৰাউণ্ডত পোষ্ট মেলন কোনোবা আমেৰিকান ছিংগাৰ হয়, তেখেতক অনাৰ কথা। তেখেতৰ লাইভ শ্ব' আছে। তেখেতৰ নাম মই আজিলৈকে শুনাও নাই, তেখেতৰ গানো শুনা নাই, চিনিও নাপাওঁ। সেইবোৰ বেলেগ কথা। কিন্তু সামাজিক মাধ্যমত দেখিছোঁ এইটোকে লৈ বহুত এটা বিতৰ্কৰ সৃষ্টি কৰি আছে বহুতে। কোনোবাই কম্পেয়াৰ কৰি আছে জুবিন গাৰ্গ নে পোষ্ট মেলন, কম্পেয়াৰ কৰি আছে। ভাল কথা, জুবিন দাক প্ৰায়ৰিটি দিছে, সেইটো ভাল কথা। বহুতে বিতৰ্ক কৰি আছে যে কিয় আনিব লাগে, ইংৰাজী গান গায়, কি প্ৰয়োজন আছে, তেনেকুৱা ধৰণৰ বহুত কিবা কিবি নানান ধৰণৰ বেয়া পাইছে আৰু। কিন্তু এইটো বিতৰ্ক যিসকলে কৰি আছে, এনেকুৱা এটা মানসিকতা যিসকলে ৰাখি আছে যে ইংৰাজী গান গাই তেখেতক কিয় আনিব লাগে, বাহিৰৰ ছিংগাৰ, এইটো মানসিকতা যোনে ৰাখি আছে তেওঁ জুবিন অনুৰাগী হ'বই নোৱাৰে। প্ৰথম কথা, একেবাৰে ঠেক মনৰ মানসিকতা এইটো। কাৰণ জুবিন দাই সদায় আমাক এটাই কৈ গৈছে, শিল্পীৰ কোনো ধৰ্ম নাই, সংগীতৰ কোনো ভাষা নাই। যদিহে প্ৰকৃত জুবিন প্ৰেমী হয়, এইটো কথা মনত ৰাখিব লাগিব। আৰু যদি পৃথিৱীৰ চব মানুহ যদি এইটোৱে মানসিকতা ৰাখে, তেতিয়াহ'লে দেখোন আমাৰ জুবিন দায়ো বাহিৰলৈ যাব নোৱাৰিলেহেঁতেন। আজি পাপন দাই বাহিৰত আছে, পাপন দাই বাহিৰত যাব নোৱাৰিলেহেঁতেন, বাহিৰত গান নিজৰ শ্ব' কৰিব নোৱাৰিলেহেঁতেন, যদিহে এইটো মানসিকতা চবেই ৰাখে। এনেকুৱা হ'লে দেখোন অসমৰ কলা, কৃষ্টি, সংস্কৃতি এইবোৰ দেখোন বাহিৰত প্ৰদৰ্শন কৰিব নোৱাৰিব। যদিহে তেখেতলোকেও যদি এইটো মানসিকতা ৰাখে তেতিয়া। গতিকে এইবিলাক বিতৰ্ক কৰাৰ আগত এবাৰ ভাবি চাব লাগে। কাৰণ বাহিৰৰ পৰা যেতিয়া মানুহ অসমলৈ আহিব, তেতিয়াহে অসমৰ মানুহ বাহিৰলৈ যাব। তেতিয়াহে আমাৰ অসমৰ যিবিলাক কলা সংস্কৃতি আছে সেইবোৰ বাহিৰত প্ৰদৰ্শন পাব। একেবাৰে ঠেক মনৰ মানসিকতা এইটো, তেনেকুৱা নকৰিব। আৰু যিসকলে এইটো মানসিকতা ৰাখিছে, জুবিনদাৰ লগত কম্পেয়াৰ কৰিছে, কিবা কিবি আৰু, তেওঁলোকে অকল নিজৰ দুটামান ভিউজৰ কাৰণে যিকোনো বিতৰ্ক কৰি আছে। যদিহে প্ৰকৃত জুবিন প্ৰেমী হয়, জুবিনদাৰ দৃষ্টিত চাব লাগিব ন। জুবিনদাই কি দৃষ্টিৰে চাইছিলে, জুবিনদাই কি শিকাই গৈছে আমাক, সেইবোৰ চাব লাগিব আমি। তেওঁলোক জুবিন প্ৰেমী হ'বই নোৱাৰে। মই কৈছোঁ তেওঁলোক অকল নিজৰ ভিউজ, নিজৰ TRP, ঠিক আছে, এইবোৰৰ কাৰণে যিকোনো ধৰণৰ বিতৰ্ক কৰিব পাৰে তেওঁলোকে। অকল শ্ব'বাজি কৰিব। এতিয়া শ্ব'বাজি কৰি দেখুৱাব যে মই জুবিন দাক কিমান ভাল পাওঁ, সেইটো নহয়। যদি জুবিনদাৰ দৃষ্টিত আপুনি চাবই নোৱাৰে, আপুনি কেনেকৈ জুবিন অনুৰাগী হ'ব? জুবিনদাই দেখোন নিজেই ষ্টেজত অসমীয়া গান, বিহুৰ সময়তো হিন্দী গান গাইছিল। আৰু এতিয়া যদি আপুনি কয় হিন্দী গান শুনাৰ কাৰণে জুবিন প্ৰেমী নহয়, সেইটোতো নহ'ব। হিন্দী গানৰ কথাটো বেলেগ, কথাৰ মাজৰ কথাৰ কথা এটা। কথাবিলাক তেনেকুৱা ধৰণৰ। গতিকে এইবিলাক বিতৰ্ক নকৰিব এনেই। সকলো শিল্পী, অসমৰ শিল্পীও শিল্পী, বাহিৰৰ শিল্পীও শিল্পী, সকলো শিল্পীক আমি আদৰ কৰিব লাগিব, সমাদৰ কৰিব লাগিব। গান নুশুনে কোনো কথা নাই, নুশুনক। ময়ো শুনা নাই আজিলৈকে, আৰু নুশুনো যেনিবা। কিন্তু শিল্পীয়ে